আজি বনাবলৈ লৈছোঁ চিতল মাছ, জিকা, ডাল আৰু খৰিচা দি একদম চিম্পলভাৱে বনাম, কিন্তু খাবলৈ বহুত টেষ্ট হয়। তাৰ কাৰণে লৈছোঁ জিকাকেইটা ভালকৈ কাটি ল'লোঁ সৰু সৰুকৈ। এইটো দেখুওৱা নাই, চবেই জানেই বাৰু। মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে ফুল ফ্ৰাইও কৰিব পাৰে, হাফ ফ্ৰাইও কৰিব পাৰে, কিন্তু মই অকণমান ফুল ফ্ৰাই কৰিছোঁ যিহেতু মাছটো অকণমান কাঁই দিয়া। লৈছোঁ অকণমান দাইল, মানে মচুৰ দাইলেই লৈছোঁ। মাছ ফ্ৰাই কৰা কেৰাহীখনতে এতিয়া দিছোঁ পিঁয়াজখিনি অকণমান সময় ভাজিছোঁ। এতিয়া ইয়াতে দি দিছোঁ মই জলকীয়া, কেঁচা জলকীয়া কেইটামান। মানে কেঁচা জলকীয়া দিলে খাবলৈ বহুত টেষ্ট এটা হয়, আৰু লগতে দিলোঁ হালধি। এতিয়া মই ইয়াতে দি দিম দাইলখিনি আপোনালোকে ভালকৈ মানে অকণমান সময় ভাজি ল'ব। 5 পৰা 7 মিনিটমান সময় ভাজিব লাগিব, যিহেতু দাইলখিনি ধুওঁতে যিটো পানী থাকে সেই পানীটো মানে শুকাবলৈ দিলেহে ভাল হয়। ধৰক এতিয়া দাইল দিলোঁ, লগতে আৰু ধৰক মই জিকা লৈছোঁ, লগতে যদি দি দিওঁ বৰ ইমান খাবলৈ টেষ্ট নহয়। ইয়াতে আপোনালোকে নিজৰ জোখ অনুযায়ী নিমখ দিব, ময়ো দি ল'লোঁ। আৰু এতিয়া যিহেতু দাইলৰ পানীখিনি শুকাই গৈছে, এতিয়া মই ইয়াতে দি দিছোঁ জিকাখিনি গেছ মানে দিয়াৰ পিছত 10 বা 15 মিনিট সময় ভাজিব। জিকাখিনি দিয়াৰ লগে লগে আপোনালোকে পানী দি নিদিব। জিকাৰ যিটো মানে নিজস্ব এটা পানী থাকে, সেই পানীখিনি ধুনীয়াকৈ শুকাই গ'লে মানে তেতিয়ালৈকে দাইলটো অলপ কুক হৈ যায়, তেতিয়া বেছি ভাল হয়। এতিয়া জিকাৰ পানীখিনি শুকাই গ'ল আৰু মই ইয়াতে দি দিলোঁ গৰম পানী। আপোনালোকেও সদায় মানে গৰম পানীয়ে ব্যৱহাৰ কৰিব, এইটো মই আগতেও কৈছোঁ। এতিয়া মোৰ দাইলখিনি 70% কুক হৈ গ'ল, মানে এতিয়া ফুল কুক হোৱা নাই, 70% কুক হৈ থাকোঁতে দি দিম মই খৰিচা। লৈছোঁ অকণমান খৰিচা, ঘৰতে থোৱা আছিলে খৰিচাখিনি দিয়াৰ পিছত 5 মিনিটমান সময় উতলিবলৈ দিম। 5 মিনিটমান ভালকৈ উতল অহাৰ পিছত ইয়াতে দি দিম মাছ কেইপিচ। এই চিতল মাছটো খাবলৈ ডাঙৰ মানুহৰ কাৰণে ভাল, সৰু বাচ্ছাৰ কাৰণে ইমান ভাল নহয়, মানে বহুত কাঁইট, সেইটো কাৰণে সৰু বাচ্ছাৰ কাৰণে বৰ সুবিধাজনক নহয় বুলি মই ভাবোঁ। মাছখিনি দিয়াৰ পিছত 10 মিনিটমান উতলাম, তাৰপিছত মোৰ মাছৰ আঞ্জাখন ধুনীয়াকৈ হৈ যাব। আৰু আপোনালোকে যদি জিকা আৰু দাইলৰ লগত খৰিচা দি মাছ খোৱা নাই, এনেকৈ খাই চাব। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।